हेलो गाइस नमस्कार मैं आज आको এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত উভতি আহিলো যে এটা এপছৰ বিষয়ে ধুনীয়াকৈ আপোনালোকক কম আজি আপোনালোকে যদি সদায় মই এটা কথা কৈলো আগতে বেয়া নাপাব যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে নতুন হৈ আছে তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক তেতিয়াহে মোৰ এনেকুৱা ধৰণৰ আৰু বিভিন্ন ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকিব তো বন্ধুসকল আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো আজি বন্ধুসকল মই জি এপছৰ বিষয়ে ক'ব আহিছোঁ যে সেই এপছটো হ'ল কেলকুলেটাৰ অকল হিচাপ নিকাচ কৰাই নহয় তাত সকলো বস্তু কৰিব পাৰে সেইটো হৈছে আমাৰ মোবাইলত থকা কেলকুলেটাৰ এপছ নহয় সেইটো এটা বেলেগ এপছ সেইটো আমাৰ প্লে ষ্টৰত পোৱা যায় সেই এপছটো তো বন্ধুসকল প্ৰথমতে সেই এপছটো প্ৰাইভেট জাতীয় বস্তুবিলাক মিউজিকেই হওক ফটোৱে হওক ভিডিঅ'ই হওক যিয়ে কি নহওক প্ৰাইভেট জাতীয় বস্তুবিলাক তাত আপুনি লগ কৰি পেলাই সোমাই থ'ব পাৰিব তো তাতে সোমাই থ'লে আৰু কোনোৱে সেই বস্তুটো বিচাৰি নাপায় তো বন্ধুসকল আৰম্ভ কৰিছোঁ ভিডিঅ'টো তো বন্ধুসকল সেই এপছটো যদি আপুনি ইনষ্টল কৰিব খুজিছে প্ৰথমতে প্লে ষ্টৰত যাব লাগিব প্লে ষ্টৰত যাই আপুনি চাৰ্চ কৰি দিয়ক যে কেলকুলেটাৰ বুলি চাৰ্চ কৰি দিয়ক মই অলৰেডি চাৰ্চ কৰি পেলাই অলৰেডি ইনষ্টল দিয়ে থৈ দিছোঁ তো বন্ধুসকল মই আৰু ইনষ্টল নিদিওঁ মোৰ নেট নাই সেইকাৰণে মই চাৰ্চ কৰা নাই তো আপোনালোকে চাৰ্চ কৰি লওক প্লে ষ্টৰত যাই পেলাই কোনো কথা নাই পাৰিব তো বন্ধুসকল ডাইৰেক্ট মই এপছটো লৈ গৈছোঁ তো বন্ধুসকল এইটো হ'ল কেলকুলেটাৰ এপছ এনেকুৱা কেলকুলেটাৰ এপছ বহুত আছে প্লে ষ্টৰত তো বহুত পাব তো বন্ধুসকল সেইবিলাক কেনেকুৱা হয় মই ভালদৰে এতিয়া নাজানো মই চোৱা নাই তো বন্ধুসকল মই এইটো লৈছোঁ বাছি এইটো ধুনীয়া লাগে অনলি কেলকুলেটাৰ তো বন্ধুসকল মই এই এপছটো অ'পেন কৰিছোঁ প্ৰথমতে বন্ধুসকল অ'কে কৰি দিয়া তাৰপিছত বন্ধুসকল এটা নিজৰ পাছপৰ্ট এটা মাৰি দিয়া মই মাৰিছোঁ